নমস্কাৰ শুভাকাংক্ষীসকল, মোৰ এটি অন্য মিনি ভ্লগলৈ সকলোকে স্বাগতম। লাচিত দিৱসৰ দিনা ল'ৰা লাচিত হ'ল। লাচিত হ'বলৈ প্ৰয়োজনীয় সাজযোৰ ৰেডি কৰিলোঁ। গামোচা, চুৰিয়া, চেলেং, টঙালি আৰু এখন লগত তৰোৱাল। আৰু আমাৰ লাচিত ৰেডি। অকল মোৰ ল'ৰাই নহয়, সেইদিনা 10,000 শিশু তাতে অংশগ্ৰহণ কৰিছিল। বহুতো কণ শিশু ইয়ালৈ আহিছিল দেই। সকলো শিশু উপস্থিত হোৱাৰ পাছত এজন এজনকৈ শাৰীকৈ সকলোকে বহুৱাই দিলে। আৰু লাচিত ৰূপী এয়া মোৰ ল'ৰা। প্ৰখৰ ৰ'দতো কিন্তু লাচিতসকলে হাৰ মনা নাই দেই। অভিভাৱকসকলো বৰ ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু ময়ো পিছ পৰি ৰোৱা নাই, ময়ো সেইদিনা সাজি কাচিয়ে গৈছোঁ। আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে। লগত মামীয়েক, খুৰীয়েক সকলো গৈছে। অনুষ্ঠান শেষত ওচৰৰে এখন পাৰ্কলৈ গ'ল। পুখুৰীটোত অগণন মাছ, এটা আকৌ ৰঙীন মাছো দেখিলোঁ। লগৰ কেইজনৰ লগত জোলনা জ্বলিবলৈ পাই তাৰ যে কি আনন্দ।